মেকআপ হৈ গ'ল, এতিয়া চুলিখিনি কৰিব লাগিব। এতিয়া আমাৰ এইটো চেহেৰা হৈ আছে, এইটো চেহেৰা হৈছে, এতিয়া বেলেগ চেহেৰা হ'ব। আমাৰ মন মিঠাই মোক বেলেগ চেহেৰা কৰি দিব দেই, চাই থাকিব। মানে ধৰি আছে নেকি? হৈ গ'ল অলপ ধৰা নাই, কি অকণ চাই ৰঙা হৈ গৈছে দিছে নাই চকুটো? নাই, হৈ যাব, এডজাষ্ট হৈ যাব। এতিয়া স্কিনটো ভাল হৈছে, টাচুট চফ্ট হৈছে। কি কিবা যত্ন কৰিছে নেকি? হেৰি এটা শুনিছোঁ ৰ'বা, জবিজৰ যিটো এনেকৈ কৰি মায়ে এইটো কৰি আছে ন, লগতে চাওঁ ধুনুৱে আমাক চাই আছে, যেনে আমাৰ ধুনু আমাৰ শ্বুটৰ কাৰণে ৰেডি হৈ গৈ এতিয়া এই অৱস্থা হৈছে দেই। আমাৰ চাই চাই পাতানি কেনেকৈ পিন্ধাব লাগে। মমিতা হাৰ মানিছে। ট্ৰেডিশ্যনেল ড্ৰেছ হয় পাতানিটো, আৰু মোৰ ইচ্ছা আছিলে কৰিবলৈ, কিন্তু ফাৰ্ষ্ট টাইম কাম কৰি আছোঁ যিহেতু পাতানিৰ ওপৰত, আৰু নতুন গীত আচলতে পাতানি ট্ৰাই কৰি আছোঁ, শিকি ল'ব লাগিব এবাৰ বঙাইগাঁও গ'লে, কোকৰাঝাৰ গ'লে। ইহঁতে চেষ্টা কৰিছে, হয় একদম পালোঁ চাই চাই দেই। থেংক ইউ। পালোঁ। মেকআপ হৈ গ'ল, এতিয়া চুলিখিনি কৰিব লাগিব। এয়া বৌ পল্লৱদাৰ বৌ আছে পিছফালে, এতিয়া চুলিৰ কাৰণে ৰেডি কৰি আছোঁ। চুলিৰ কাৰণে ধুনীয়াকৈ সজাইছে নে ক'ব দেই আপোনালোকে। এয়া মোকে কৰি আছে চাওক, বাইদেউ ধুনু কষ্ট হৈছে আজি। কাটিং ফাইনেল লুকছ ন তাই কৰিছে, খুব ধুনীয়াকৈ সজাই দিলে দেখিছে মোক। থেংক ইউ বা, থেংক ইউ। তাই ধুনীয়া, তাইক সেইটো কাৰণে মই লওঁ, তাই মোৰ গম পায় মানে মোৰ স্কিনখনত কোনটো মেকআপ দিলে ভাল হয়। থেংক ইউ। এইটো গামোচা গামোচাটোতে এটা আৰু মই এটা এনে বিল বনাম হা, এগালতে ফটো উঠি লওঁ। পোজ দি থাক